প্ৰচণ্ড ধুমুহা আৰু বৰষুণে জোকাৰি যাব সমগ্ৰ ৰাজ্য কেইবাখনো জিলাত ইয়েলো এলাৰ্টো জাৰি কৰা হৈছে হঠাৎ ৰাজ্যত খলনি হ'ব বতৰ আৰু তাৰ পিছতে আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ সম্ভাৱনা আছে সমগ্ৰ উত্তৰ পূবতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কিয়নো আগন্তুক 4 দিনৰ বাবে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট অনাগত 4 দিনত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰদাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে যে আগন্তুক 4 দিনৰ বাবে ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ 18 মাৰ্চৰ পৰা 21 মাৰ্চলৈ সমগ্ৰ উত্তৰ পূবতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে মুঠতে 18 মাৰ্চৰ পৰা 21 মাৰ্চলৈ সমগ্ৰ উত্তৰ পূবতে নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে ইতিমধ্যে বৰদাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে হঠাৎ বতৰে ৰূপ খলাব আৰু তাৰ পিছত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে আৰু কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে উত্তৰ পূবৰ লগতে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে আগন্তুক 4 দিনৰ বাবে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 18 মাৰ্চৰ পৰা আৰম্ভ কৰি 21 মাৰ্চলৈ সমগ্ৰ উত্তৰ পূবতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বৰদাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বৰষুণ আৰু ধুমুহাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে